স্বাগতম জানাইছো আকৌ এটা পুনৰ ভিডিঅ'ত আজি মাজুলীৰ ৰাস চাবলৈ যাম ইয়াৰ আগৰ ভিডিঅ'টো হয়তো চালে আপোনালোকে তাৰ পাছৰ দশক কন্টিনিউ কৰিম আৰু প্ৰথমে চিনাকি কৰি দিম প্ৰাঞ্জল হাইকাৰ দেউতাক স্বাগতম জানাইছো আৰু আমাৰ ইতিমধ্যে আমাৰ ভাত আহি গ'ল ভাত ৰেডি মনোজ ভাই আজি এবাৰ ডঙত দেৰি কৰিছিলে কিন্তু এবাৰ পুৰা ফুলটো উঠি দিলে আকৌ সকে এই মাত্ৰ তুলিলে হা ৰাস চাবলৈ ৰেডি নে ৰেডি আপুনি ৰেডি নে Yes, more legit. আৰু ৰেডি নে ৰেডি আৰু এয়া প্ৰাঞ্জলৰ মাতৃ হয় মা হয় স্বাগতম জনাইছো বৰ ধুনীয়া খানা বনাই দিছে একদম অথনি বহি থাকোঁতে পুৰা মাৰি আছে বাবা হাঁহি দিয়া ভালকে হাঁহি দিয়া আমি খাইছো দেই খোৱা দেই আৰু আমিবোৰ গৈ আছো মই এতিয়া বৰ্তমান গৈ আছো মনোজৰ লগত ফাইনেলি 11 কিলোমিটাৰ অহাৰ পিছত পালোহি কমলাবাৰী ক্ষেত্ৰ আৰু পুৰা লাইটিং মজা হৈ আছে এইফালে মনোজ ভাই আৰু এইফালে জেট ভাই তো দেখিলে পাগল হৈ যাব মানে গাড়ী মানে এইটো টিকেট চিষ্টেম বালা এই চব আমাৰ মূল কথাটো হৈ গ'ল যে এওঁলোকে বিভিন্ন ঠাইৰ ৰাস ইতিমধ্যে দেখুৱালে আমি প্ৰথমতে দেখুৱাম বিভিন্ন ঠাইৰ ৰাস তাৰ পাছত কাইলৈ এখন চাম হয় নাই জয় হেপী ৰাস এতিয়া আমি বেলেগ ৰাস যাওঁ এওঁলোকৰ ৰাস আৰম্ভ হৈ গ'ল সোমোৱাইছে কি কোৱা এটা বেয়া খবৰ আমি এতিয়া একেলগে মিলি ৰাস চাব নোৱাৰিম টিকটৰ অকণমান খেলি মেলি হ'ল সেইবাবে ভাস্কৰ দাহঁতে যাব অলপ বেলেগ জেগালৈ আমাৰ আছাম যে ডাঙৰীয়া ভাস্কৰ দাহঁত যাব অকণমান বেলেগ ঠাইলৈ আমি বেলেগকৈ শুভকামনা ভালকে কিন্তু যোৱাৰ সময়ত লগ খাম শুভকামনা ভালকে ঘূপি যোৱা বোলে ঠিক আছে মনোজ ভাই এই ৰাস যে চাবলৈ আহিছা ষ্টেজত প্ৰথম কোন চনত কোনে আনিছিলে বাৰু আগতে ৰাস বোলা বস্তুটো ষ্টেজত নাছিল জানানে সঠিককৈ মনত নাই এতিয়া মোৰ মনত নাই আমাৰ লাভুৱে জানে আৰু ৰাসটো মঞ্চত ন পীতাম্বৰদেৱ গোস্বামী শ্ৰী পীতাম্বৰদেৱ মানে সত্ৰাধিকাৰ পীতাম্বৰদেৱ গোস্বামী 1935ত আনিছিলে 1935 প্ৰথম মানে ষ্টেজত লৈ গ'ল তাৰপিছত আগতে মতা মানুহে এই পিন্ধি পেলাই ৰাস কৰিছিলে এতিয়া তেওঁহে 1950 মানে 1950 চনত তেওঁ মহিলাসকলক মানে প্ৰেজেণ্ট কৰিছিলে মজা ইনফৰমেশ্যন এতিয়া আমি ওলাই আহিলো আমি চাবলৈ গৈছো উত্তৰ কমলাবাৰী সত্ৰ কিমান ঠাণ্ডা পেলাহেঁতেন এইফালে সোমাই দিব লাগিব সোমাই দিয়া আমি আচলতে বাইকখন তাতে পাৰ্ক কৰিলোঁ আৰু এইফালে যাবলৈ দিয়া নাই কিয়নো বিশ্ব শৰ্মা ডাঙৰীয়া আহিছে আমাৰ মুখ্যমন্ত্ৰী আৰু এইফালে পূৰ্ণিমা আৰু এইফালে আমি উত্তৰ কমলাবাৰী সত্ৰ যাওঁ বলক কৃষ্ণ দেই দলংখন চোৱা নাই কি ধুনীয়া লাগিছে দলংখন মজা মাজুলীত প্ৰথম ৰাস চাবলৈ আহি তোমাৰ অনুভৱ কেনেকুৱা ৰাস মজা লাগিছে মানে কি কয় নেদেখা বস্তু নেদেখা অনুভৱ মনটো থৌকি পাথৌ এইবোৰ শব্দই মানে প্ৰাণ পাই উঠে দেহত 7খন 8খন 9খন 10খন হৈ আছে ইয়াতে যদি অলপমান মানে এইটো কি কয় গোপীৰ প্ৰাৰম্ভিক পৰ্যায় দেখি আছো তাত সম্পূৰ্ণ গোপী আচলতে বহুত ভাল লাগি আছে মষ্ট এলিজিবল বেচেলৰ হয় ধন্যবাদ ভাল ন থেংক ইউ আচলতে উত্তৰ কমলাবাৰী সত্ৰৰ মেইন বাটচৰা এইফালে সত্ৰ বিভাগ এইফালে আছে আৰু এইফালে এইটো মানে গেষ্ট হাউচ আছিলে আৰু আমি এতিয়া এইফালে গৈ তাত ৰাস মঞ্চলৈ যাব লৈছোঁ এতিয়া আমি বেক ষ্টেজত আছো এয়া হৈ আছে এয়া লাইট নাচিব মন গৈছে আমাৰ মজা
সঁচাকৈ আমি টিকেট নাপালোঁ বাদ দিয়ক কিন্তু ইয়াত আহি চালোঁ বহুত ভাল কৰিলোঁ কিন্তু কংস ওলোৱা ৰাসটো চাবলৈ মন আছে চাওঁ যদি বেলেগত পাওঁ ধৰিবই পৰা নাই ভাস্কৰ দা বদিলে ছোৱালী তপন আমাৰ এই সত্ৰই নহয় য়েছ কি ভাও ধৰা হৈছে ৰাধা আৰু মেইন পাৰ্ট আজি মানে মেইন ন ৰাধা হ'ব এইফালে আচ্ছা এইফালে ন ঠিক আছে লগ পাই আছোঁ এতিয়া হ'ব ন সেইটো প্ৰগ্ৰেমটো এতিয়া আমি ভিতৰলৈ চাওঁ আমি ষ্টেজৰ আগফালৰ মানে ষ্টেজৰ ফ্ৰণ্টৰ পৰাই চাম এতিয়া এনেই বেকগ্ৰাউণ্ডটো অলপ চাই লওঁ অঁ ভাই আহা অকণমান এনেকৈ চাওঁ এইটো চাওঁ এই অকণমানি কৃষ্ণ নি অ' কৃষ্ণই দেউতাক কি বুলি মাতা পাপা বুলি মাতা পাপা বুলি মাতা কমলাবাৰী সত্ৰৰ পৰা আমাৰ ধুমুহা চত এক্সক্লুচিভ পূৰ্বাঞ্চলত ৰাসলীলা বজাবলি অঁ বাউলি বাউলি এতিয়া অলপ বহাই ল'লে হয় ফুটটো পাই যায় ন মজা মজা এয়া আহি আছে আমাৰ জেগালৈকে আহি আছে দেই এনেকুৱা নাৱৰীয়া লাগিব যিয়ে কৃষ্ণ হ'ব নাও পাব জানিব লাগিব বা এনেকুৱা কৃষ্ণ লাগিব যিয়ে নাও পাব জানিব লাগিব এক্সপ্ৰেছ আছে আমাৰ দীপক কি চাউণ্ড দিছে
মই মানে এইবিলাক যে অসু যে হয় ন অ যে ড্ৰেছ চেট পিন্ধি যে একদম মানে অসু আৰু ৰজাবিলাক অ ভয়ংকৰ ৰজা যে অ সঁচা মোক গা ওচৰত গ'লে মই পলাই দিম আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো বা পেজটো ফ'ল' বা ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিয়ক কিয়নো এক্সক্লুচিভ মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ পৰা ৰাস মহোৎসৱ দেখুৱাই আছোঁ আপোনালোকক য়েছ শ্বেয়াৰ কৰক আমি এতিয়া ইয়াৰ পৰা যাওঁগৈ সময় ইতিমধ্যে বহুত হৈ গ'ল মাজুলী ৰাস চাই থাকিব আহি থাকিব সম্পূৰ্ণ কৰি দিব ঠিক আছে বাই মানুহ দেখোন পটকেনে আহি দেখিলে ভয়ে খাই যাব মজা লাগিছে গৰুৰ পক্ষী ন গুণ্ড বকাসুৰ তোমাৰ নামটো কি হে তুমি শ্ৰীকৃষ্ণহে কোন নমস্কাৰ কৰিবলৈ আহিছে এতিয়া তুমি শ্ৰীকৃষ্ণৰ দেশত আছা নমস্কাৰ মোক বৰা হা ৰবা ৰবা এটা কথা আছে আমি যাব হ'ল এয়া স্পাইচ জেট নহয় আছাম জেট যদি ইউটিউব চেনেলো ছাবস্ক্ৰাইব কৰা নাই বা ফেচবুকত চোৱা নাই এখেতক চাব হয় নাই আৰু যদি উত্তৰ লখিমপুৰত আহি আপুনি ৰাস চোৱা নাই মাজুলীত মানে অসম আৰু আমাৰ এই লখিমপুৰৰ ডেকা ডেকা ধুনীয়া ল'ৰাবোৰ পাইছোঁ কেনেকুৱা লাগিছে মজা একদম মজা মাজুলী ৰাস এয়া কেনেকুৱা এয়া আমাৰ যেতিয়া মনত আহিছে চবটো বেয়া হ'ল তাৰমানে মই একদম দুটা কথা ক'ম জীৱনত প্ৰথমবাৰ ৰাস ইমান ধৈৰ্য ধৰি চাইছোঁ 2 নম্বৰ কথা ৰাস চাই পেলাই মই আগতে কমেডি কৈছিলোঁ গোপী ছোৱালী চোৱা এনেকুৱা নিচিনা ছোৱালী চাইছোঁহে দেখিছোঁ মিছা কৈ লাভ নাই কিন্তু এইবাৰ মই ৰাস চাই মানে মোৰ নোম খাৰা হৈ গৈছে যেনেকৈ ৰিয়েল কিবা এটা বস্তু দেখি আছোঁ এয়া উত্তৰ কমলাবাৰী সত্ৰত কেদিত য়েছ এয়া আমাৰ পুৰা ধুনীয়া ধুনীয়া ইউটিউবাৰ নিচিনা ক'লৈ গ'ল ধন্যবাদ এইয়া লৈ আছে আচলতে ঘৰ আছিল লখিমপুৰৰ হয়নে নহয় মোৰ ৰাজগড় ডিব্ৰুগড় আচলতে ঢেৰ লখিমপুৰ লগ পাই গ'লে খেলি মেলি হৈ গ'ল যি কি নহওক ৰাস চাই কেনেকুৱা লাগিল ৰাস চাই পুৰা ৰাস তাপ একদম এইডোখৰ নকঙে আৰু নকঙে আৰু আমি আৰু ফালিম আৰু ঠিক আছে ধুনীয়াকে পুৰা মেলা টাইপৰ হৈ গৈছে দেই ৰাইজ ঐ যাওঁ আমি খোজকাঢ়ি গৈ আছোঁ এই হেলমেট পিন্ধি গৈ আছে আৰু যিদৰে বৰপেটাত মদৰ দোকান নাই ৱাইন শ্বপ নাই ঠিক তেনেধৰণে মাজুলীটো ন' ৱাইন শ্বপ মাছ নিশা মাজুলী কমলাবাৰী তিনিআলিত আমি এইডোখৰতে ভিডিঅ'টো সামৰিব লাগিব চমুকৈ ভিডিঅ'টো বনালোঁ কি পালে কেনেকুৱা পালে নাজানো আৰু এতিয়া মই যিহেতু লাভুমণি আমচং তিৱা জনগোষ্ঠীয় লোক গতিকে এটা নাচিয়ে আছে যেনে তিৱা নাচি আছে ৰাস চালো ৰাস কি আছিলে যমুনা এই টুকাই গীত গাইছো এইটোৱে আছিল মাজুলীৰ পৰা ছেকেণ্ড ভিডিঅ' নেক্সট ভিডিঅ'লৈ ৱেইট কৰি থাকক আশা কৰিলোঁ ভাল পালে ফেচবুকৰ পেজটোৰ তলত লিংক দিয়া আছে আৰু যদি ফেচবুকত চাই আছে ইউটিউবৰ লিংক দিয়া আছে কাইণ্ডলি যাওক ফ'ল' কৰক মৰম দিয়ক ধন্যবাদ জয় অসম